আৰু তো আপেল মিনি আছে বসি যা লৈ এনেকে লাগে যা যা itu Delta sama. Mau ada Delta. আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এটা বিশেষ সূত্ৰে আমি গম পাওঁ যে জোনাই মুকুংচেলেক ৰেলৱে ষ্টেচনত প্লেটফৰ্মত বহি ড্ৰাগছ সেৱন কৰি আছে বুলি আমি গম পালোঁ আৰু গম পাই আমি গৈ ওচৰ পাওঁতে ল'ৰাকেইজন পলাই গৈছিলে পলাই যোৱাৰ পিছত আমি খেদি দুটা ল'ৰাক আমি ইতিমধ্যে ধৰি আমি জোনাই আৰক্ষীক আমি চমজাই দিছোঁ জোনাই আৰক্ষীয়ে পইচা আৰু ড্ৰাগছসহ একেলগতে ল'ৰাকেইজন লৈ গৈছে হয় আমি ৱেইটটো একচুৱেলি আমি নাই চোৱা কিন্তু ড্ৰাগছ আৰু কেছ পইচা আছিলে দুয়োখিনি একেলগতে লৈ তেখেতলোকে ইয়াতে চিজ কৰি ল'ৰাকেইজনক কৰায়ত্ব কৰিছে হয় এটা কথা আমি ক'ব লাগিব যোৱা 11 তাৰিখে আপোনালোকৰ প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছিলে যে লাইভ হৈ থাকোঁতে তেখেতলোকে প্লেটফৰ্মত বহি যি ধৰণে ড্ৰাগছ সেৱন কৰিছিলে সেই ড্ৰাগছ আজি পুনৰবাৰ আজি 4 দিনৰ পিছত আজিৰ ডেটত ছেম জেগাত ছেম একেটা ষ্টাইলতে যি মুক্তভাৱে ড্ৰাগছ সেৱন কৰি আছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে আমি ৰেলৱে বিভাগৰ যি দুটাকৈ বিয়াগুম বিভাগ আছে GRPF আৰু RPF তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ যে তেখেতলোকে তাত থকাৰ পিছতে তেখেতলোকৰ প্লেটফৰ্মত কেনেকৈ মানে দিনত অপেনকৈ ড্ৰাগছ সেৱন কৰিবলৈ ইমানখিনি সাহস পাইছে আমি সন্দেহ কৰিছোঁ যে নিশ্চয়কৈ এই ড্ৰাগছ চক্ৰটোৰ লগত জড়িত হৈ আছে ৰেলৱে বিভাগৰ পুলিচ প্ৰশাসন জড়িত হৈ আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু আমি ৰেলৱে বিভাগক আমি আহ্বান জনাব বিচাৰিছোঁ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ অন্তিমটো ষ্টেচন জোনাই ৰেলৱে মুকুংচেলেক ষ্টেচন এই ষ্টেচনটোত অকল অসমৰে মানুহ নহয় আমাৰ অসমৰ ওচৰতে যিখন অৰুণাচল আছে অৰুণাচলৰ বহু মানুহে ইয়াত অহা যোৱা কৰে আৰু এনেবোৰ ঘটনাই মানে জোনাই ৰেলৱে ষ্টেচনৰ বদনাম হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি